Sudah kuliah memang kawan. Jangan menggaduh. Mantap. Hello guys, welcome to my নতুন ভিডিও। আজি পুৰা ওলাই মেলি ৰেডি হৈ আছো। মানে আজি যাম এফালে, মানে হেৰি যাম অৰুণাচল যাম, পাছিঘাট চাই আহোঁ কেনেকুৱা লাগে। বলক কি দেখাওঁ আৰু তাতে কিবা কিবি মানে জেগা ঘূৰিম আৰু দেখাই আছোঁ আপোনালোকক কি জেগা ঘূৰোঁ। আমাৰো এতিয়া মানে গাড়ীখনলৈ ৰখি আছোঁ, গাড়ীখন অহা নাই এতিয়ালৈকে। আজি মানে প্ৰথম জীৱনত ইমান দূৰ যাম ন, মনটো বহুত ভাল লাগি আছে আকৌ। ওলাই মেলি ৰেডিটো হৈ আছোঁ, কিন্তু যিটো বৰষুণ দিছে মানে কিনো ভাল লাগিব বা এনেকৈ যদি তাতো এনেকৈ বৰষুণ দি থাকে। হ'ব দেখা যাওক, ওলালোঁ যেতিয়া আৰু গাইজ এতিয়া আহিলে গাড়ী, এবাৰ ওলালো আৰু চব। এইটো আমাৰ ব্ৰইলাৰটো। হেল্ল' গাইজ, এইজনী মাদাৰ ইণ্ডিয়া। আৰু এতিয়া এয়া পেট্ৰল পাম্পত ৰখি একদম তেল চেল ভৰাই লওঁ। হাতী ন, দানা চানা খুৱাই নিব লাগিব ভালকৈ। এইটো আমাৰ ব্ৰইলাৰ গৈ পিনি চিধা হেৰিয়লৈ বাথৰুমলৈ দৌৰিছে আৰু। আজি এটা চকু অকণমান ফুলি আছে, সৰু হৈ আছে, এতিয়া কমিলে বাৰু অকণমান। মানে আগতে দেৰিকৈ উঠোঁ ন, আজি বহুত 4টা বজাতে উঠিলোঁ। আজি অকণমান আৰু হ'বই আৰু। এইজনী আমাৰ পেহী। এয়া আহি এতিয়া জগন্নাথ মন্দিৰ পাৰ হৈ গ'লোঁ আৰু। হ'ব গৈ থাকোঁ। কি চাই আছে আপুনি পিছফালে? এইখন খনিগড় পাৰ্ক। পাৰ্ক এইবাৰ টোল গেট পালোহি, কিন্তু পইচা দিব নালাগে ইয়াত, বিন্দাছ পাৰ হৈ যাব পাৰি। নে লাগিব নেকি? নালাগে। এইফালে আমি ব্ৰইলাৰ মই লগতে বহি আছো, একদম ব্ৰইলাৰ পুৰা একদম পুৰা চিল কৰি বহি আছে। হাঁহি দিয়া কাবা ব্ৰইলাৰ। আৰু এয়া আহি এতিয়া আমি বগীবিল পালোহি। আৰু এইখন আগত এখন বগীবিল পালোহি এবাৰ। ষ্টাৰ্ট কৰিছোঁ এইখন ব্ৰহ্মপুত্ৰ। আমাৰ ব্ৰইলাৰ পুৰা মূৰ চুৰ উলিয়াই চাই গৈ আছে। কোনজন ছোৱালী? হাৰামি অকল ছোৱালী ধন্দা তহঁতৰ। रहा नहीं जाता, तड़प ही ऐसी है ना। অভদ্ৰ নহবিচোন, ভাল নহবি কোনচিনা। আৰু এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰে বগীবিল দলঙৰ মাজে মাজে আমি গৈ আছোঁ। বগীবিল পুৰা লাহে লাহে, সেইটোৱে পুৰা লাহে লাহে। মানে আমাৰ দাদাজনে বেছি স্পীড নচলায়, মানে বহুত ভাল ড্ৰাইভাৰ আকৌ দাদাজন, সেইকাৰণে ভাল লাগে। আমাৰ এইফালে ধান ৰুই হোৱাই নাই কিছুমানে। এইফালে ধান ৰুই হৈও কাটিও শেষ কৰিলে। এইখিনি বাৰু ৰুইছেহে, সেই আগত থাকি আহিলে ন। এইফালে আছে নেকি? এইফালে এইখিনি ৰুলে ধান, মানে কঠীয়া। এইখিনি কাটি মেলি শেষে কৰিলে। পাহাৰখন চা, গোটেই ডাৱৰত লাগি আছে চোন পাহাৰখন। এইবোৰহে মজা জেগা বুলি কয়। গৈ আছো হয় নাই? মই আজিলৈকে ইমান ওখ পাহাৰ নাই দেখা আকৌ। মই লেডু পাহাৰখনে যি ওখ দেখিছো, ইমান ওখ মানে পাহাৰ মানে মই চোৱাগৈ নাই ন, নুঘূৰো যে ইমান। গাইজ চক, মই আজিলৈকে সঁচা কথা কৈছোঁ, মই আজিলৈকে এনেকুৱা জেগাত আহি পোৱা নাই। মানে আজি আহিব পাইছোঁ যে কিমান ভাল লাগিছে, মানে মই বুজাব পৰা নাই আৰু। এই পাহাৰখন মোৰ চাই ভাল লাগিছে। গোটেই ডাৱৰ মানে পাহাৰৰ ওপৰ কৈছোঁ ন, চুই চাওঁগে নেকি ডাৱৰখিনি। নদীখন চক, নদী নহয় এখন, কি হয় জানো এইটো, নদীয়ে হয় চাগে। হৈ গ'ল, এবাৰ আকৌ গৈ থাকোঁ এবাৰ আমাৰ পাছিঘাটৰ ফালে। লাডাখ পালোহি। লাডাখে পালোহি চাগে। লাডাখ আমাৰ চাহাবকেইটা এডোখৰতে ফটো মাৰি পিনি মোক জহাই আছিলে। চাওঁ তহঁতক ভিডিঅ'টোৰ ফালৰ পৰাই কৈ দিছোঁ, ময়ো আহিলোঁ এডোখৰলৈ।
ইমান দেৰি বিচাৰি বিচাৰি হেৰি এখন পালোঁ আৰু খাবলৈ মানে তামাম ভোক লাগিছে ৰাতিপুৱা একো খাই নাহা ন হেৰিয়তে ধাবাতে খাম বুলি ইয়াত লখিমপুৰ মানে এইফালে সোমোৱাৰ লগালে ইয়াত ক'তো ধাবা চাবা নাই মানে এতিয়া যেনে তেনে এখন ইয়াত এইখন কি হয় জানো এনেই সৰু সুৰা কিবা এখন পাইছোঁ আৰু ইয়াতে খাই লওঁ ধুনীয়াকৈ তাৰপিছত আৰু গৈ থাকোঁ আকৌ এতিয়া আমি অৰুণাচলৰ বৰ্ডাৰত সোমালোহি আৰু মানে এতিয়া ইয়াত পাছ বনাব লাগিব পাছটো বনাই লওঁ তাৰপিছত ৰ'বা আগত অৰুণাচল এণ্টাৰ হৈ যাম তাৰপৰা এই আগত গেট লাগি আছে গাই যেতিয়া অৰুণাচল সোমাই এই ভিউটো চাওক মানে ৰাস্তা চাওক গোটেই জংঘল আৰু এনেকৈ প্ৰায় আমি অৰুণাচল সোমাই 10-12 কিলোমিটাৰ যোৱাৰ পিছতো এটা ভগা ৰাস্তা নাই অকণমানি গাঁত এটাও নাই মানে গোটেই মানে প্ৰায় গোটেইখিনি যিমানখিনি জেগা ঘূৰিলোঁ মানে গোটেইখিনি এটা জেগাটো নাই মানে গাঁত এটাও নাই ৰাস্তা অকণমান ভগা নাই মানে ভিডিঅ'টো চাই থাকক গম পাই যাব আৰু ক'তো এটা মানে অকণমানো বেয়া নহয় ৰাস্তা পাছিঘাটৰ টাউনত সোমাই আমি এইখন দেখিলোঁ আমাৰ আগৰ লেজেণ্ডাৰী মাৰুতি 800 ফুল্লি মডিফাইড কিছু বনাইছে আৰু কৈছোঁ ন গাড়ীখন কিছু বনাইছে আৰু যোনটোৱে বনাইছে তাকো মানিছোঁ আৰু পাছিঘাট টাউন পাৰ হৈ যেতিয়া এই পাহাৰখন মোৰ সন্মুখত একদম ঘপকৈ ওলাই আহিলে মানে কৈছোঁ ন মোৰ উশাহটো মানে অকণমান দেৰি কাৰণে চাগে বন্ধ হৈ গৈছিলে দেই মানে ইমানেই ধুনীয়া লাগিছিলে কৈছোঁ ন পাহাৰখন মোৰ মানে আজিও সেই মনটো মোৰ তাতে থাকি আহিলে ঘৰ আহিলোঁ যদিও Yambung rotung এই যেনেকৈ চিঞৰি দিলোঁ আমি তাত সেই ছোৱালীজনীয়ে ল'ৰাটোৱে ভাবিলে চাগে এইকেইটা বুলিব আমাক দেখি আমাক জোকাই থৈ গৈছে বুলি ভাবি ভাল খেদি নাহিলে পিছে যেতিয়া আমি পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ পাহাৰে পকাই গৈছোঁ হিমাংশু হৈ গ'ল চা ৰাস্তা মজা বে ৰাস্তা মজা বেয়া লাগিছে নে তোৰ পিছফালে বহি এইফালে চা খাতৰা বে এইফালে চা এই দতাল এইখন পাহাৰত চা এইখিনি চা কোনফালে ঝৰ্ণা লাগিব পাৰে অকণমান অভাৰ ৰিয়েকশ্যন দিয়া নিচিনা কিন্তু মানে সেইটো সময়ত দেখি মানে মোৰ যেনেকুৱা লাগিছিলে মানে মই সেইটো বুজাব নোৱাৰোঁ মানে মই মুখত যি ওলাইছে মই তাকে বকিছোঁ আৰু মানে মই আগতে দেখা নাই ন মানে ইমানো এনেকৈ মই ঘূৰা নাই আগত তো তেতিয়া প্ৰথম ইমান ওখ পাহাৰ দেখি পাইছোঁ মানে পগলা হৈ গৈছিলোঁ বাৰু মানে মই পাহাৰখন চালে যিমানে ওচৰ আহিছে সিমানে মজা লাগিছে আধা আধি লাডাখৰ দৃশ্য মুখত কেলে ভৰাই দিছ মোবাইলটো মুখত ভৰাই দিছেগে এই গাড়ীখনৰ এইটো চা ঐ কোনটো চাওঁ কোনটো ওপৰত দেখি নাই পোৱা হাইটো এবাৰ মই কিনাৰলৈ আহিলোঁ একদম মজা সেই দৃশ্য উপভোগ কৰিবলৈ গাইজ এইটো ঝৰ্ণা এইবাৰ আমি সেইফালে উঠি যাওঁ ওপৰলৈ এইফালে উঠি যাব লাগিব বহুত ওপৰ বগাব আছে তাত গৈ ঝৰ্ণা এটা গা ধুমগৈ গৈ কিন্তু যিটো ঠাণ্ডা ইয়াত বহুত কি গা ধুম আৰু বহুত ঠাণ্ডা ইয়াত আমি পাহাৰ ওপৰলৈ উঠি গৈ আছোঁ ওপৰত ঝৰ্ণা আছে গা ধুম তাত পুৰা পিছল বুলি কৈছে আকৌ চাবি আকৌ দেই ওপৰতে নহয় উই ন' মেন সঁচাকে আমি জানো নহয় নাই দেচোন দতা লাহে লাহে যা ভাগৰ লাগিব ঐ ষ্টেপ বগাবলৈ ভাগৰ লাগে কিন্তু জেগা দেখিলে এইবোৰ ভাগৰ পাহৰি যাব চব গৈ থাকো পলে ঐ জেগা নাই যে যাবলৈ গা যাবা শিল বগাব লাগিব ষ্টেপ নাই এবাৰ কোনফালে বে
গাইজ কৈছোঁ ন মই আজিলৈকে এনেকুৱা জেগাত আহি নাই পোৱা ন জীৱনত মানে অসমৰ বাহিৰ হৈয়ে নাই পোৱা আজিলৈকে মানে এনেকুৱা মজা লাগিছে মই বুজাব নোৱাৰোঁ মানে আৰু ইমান ওখ পাহাৰ মই আজিলৈকে দেখিয়ে পোৱা নাই সঁচা কথা ক'বলৈ গ'লে তোমালোকে নোৱাৰিবা পাৰিব পাৰিব মাহঁতি আহি আছে এইকেইটা আমাৰ চালিয়া মানুহকেইটা মজা লাগিছে মেলি দিয়া ঝৰ্ণাটো পোৱাগে নাই ঝৰ্ণা পোৱাগে নাই হেল্ল' ঝৰ্ণা ঝৰ্ণা ইয়াত নেটৱৰ্ক নাপায় দে নেটৱৰ্ক নাপায় ইয়াত দত্ত क्या बोला तूने কি কম মানে আৰু ভাষা নাই ফুল মানে এডভেঞ্চাৰ টাইপ হৈ গৈছে আৰু দেই গোটেই পানী চিটিকনি মাৰি আছে পাইপ ফুটি আছে নেকি ঐ গাইজ ওপৰলৈ আৰু বগা বগা গৈ থাকো ভাই ভাগৰ নাই লগা মজা লাগিছে অকল মজা আমাৰ দত্ত এবাৰ চোলাত না খুলি ললো এবাৰ অকণমান ঝৰ্ণাত লগ গা ধু ইমান চাপ বহুত ঠাণ্ডা বহুত ঠাণ্ডা ইমান ঠাণ্ডা বিৰাট ঠাণ্ডা কেইদিন জ্বৰ দি থাকিব এবাৰ ঠিকনা নাই ঘৰ যোৱাৰ পিছত পেট ফুলি গৈছে ইমান গৰম মই গাটো দি যাব নোৱাৰো দেই যাওঁ যাওঁ মই গাটো দি যাব নোৱাৰো বহুত ঠাণ্ডা পানী গাই যাবা হৈ গ'ল ইয়াত মজা কৰি বহুত ভাল লাগিলে দেই মানে আকৌ আহিম মই একদম বহুত ঠাণ্ডা ওচৰত বেছি দেৰি ৰখি থাকিব নোৱাৰে এই কেমেৰাটো লেতেৰা হয় ওচৰত বেছি দেৰি ৰখি থাকিব নোৱাৰে মানে বহুত ঠাণ্ডা একদম কঁপাই দিব আৰু পানী মানে বতাহ কৈছোঁ ন তামাম মানে বতাহ মাৰে এডোখৰত এবাৰ গৈ থাকোঁ আৰু জেগা আছে ফুৰিম দেখাই আছোঁ আপোনালোকক এবাৰ ঘূৰি গৈ আছোঁ নামোতেহে এতিয়া কষ্ট হৈছে অকণমান উঠোঁতে আকৌ মজাকৈ উঠিলোঁ এইবোৰ ঝৰ্ণা বৈ বৈ গৈ আছে পূৰা এইবাৰ ঝৰ্ণাত পূৰা ফুল মজা কৰি মেলি আমি একদম ওলাই পৰিলোঁ আকৌ এবাৰ মানে বেলেগ জেগালৈ মানে সেইটো আৰু ধুনীয়া
আহি এটকা জেগা পালোঁ চোলা তোলা সলাই ল'লোঁ মানে একদম চাৰ্টটো অলপ তিতি গ'ল মানে লেতেৰা হৈ গ'ল এতিয়া মানে ইয়াত কিবা হেংগিং ব্ৰিজ এখন আছে বোলে তালৈ যাওঁ নামি আহিছোঁ তললৈ নামি যাব লাগিব বহুত যাওঁ অঁ পানীত নেনামো ধন্যবাদ সন্মুখৰ ভিউটো চাওক না গাইজ এবাৰ দিছ ইজ অৰুণাচল প্ৰদেশ এতিয়া নামি গৈ আছোঁ মানে বহুত তললৈ নামিব লাগিব বুলি কৈছে গৈ চাওঁ কেনেকুৱানো দেখোঁ গাইজ এতিয়া নামি যেনে তেনে সেইখন হেংগিং ব্ৰিজ পালোহি আৰু সেইখন চাবলৈকে আৰু এনেই ইমান দূৰ নামিলোঁ এতিয়া ওপৰলৈ উঠোঁতে ফাটিব সেইখন পাহাৰ আজি পাহাৰ দেখি মই পাগল হৈ গৈছোঁ এই পানীখিনি কালাৰে বেলেগ কিবা হেৰি গুলপীয়া কালাৰৰ কিবা পানীটো হৈ যাব হেংগিং ব্ৰিজখন সিমানটো পৰাই দেখিলোঁ আৰু নাযাওঁ আৰু মই কাৰণ মই গম পাই গৈছোঁ ওপৰলৈ উঠোঁতে কি অৱস্থা হ'বলৈ গৈ আছে মানে সেইকাৰণে মই সিহঁততকৈ আগতীয়াকৈ উঠি দিওঁ আৰু ওপৰলৈ গৈ থাকোঁ লাহে নহ'লেতো আৰু মানে কি ক'ম আৰু ভাষা নাই ক'বলৈ গাইজ যেনে তেনে ওপৰ পালোহি আৰু এই হেংগিং ব্ৰিজ চাওঁ সকলোৱে যে ভুলতো নাহিব দেই লাভ নাই তলত গৈ একো নেদেখে ইমান এনেই ইমান ভাগৰহে লাগে তাতকৈ নহাই ভাল আছে হেংগিং ব্ৰিজ গাইজ এতিয়া আমি অসমৰ বৰ্ডাৰ সোমাইছিলোঁগৈ আকৌ আধা গৈ পিনি পালোঁগৈ তাৰপৰা চাহ খাবলৈ জেগাত ৰখিলোঁ মানে তাত পূৰা ডিচাইড হ'ল আকৌ ঘূৰি আহিলোঁ আকৌ অৰুণাচল সোমালোঁ এইবাৰ আকৌ ৰয়িং যাওঁ এইবাৰ এইটো নেক্সট পাৰ্টত দেখাম মানে এইটো ৰয়িং